আহিলো পূজা চাবলৈ চাওকে কিমান মানুহ। তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ' লৈ। তো আছো বৰ্তমান মৌখোৱাত আৰু মৌখোৱাত মানে খেলা হৈ আছে, অলপমান খেলা চাই আহোঁ আৰু অলপমান পাছত মানে সন্ধিয়ালৈ আমি যাম পূজা চাবলৈ। আৰু ক'ত ক'ত যাওঁ দুখনমান তিনিখনমান যেতিয়া বেছিকৈ চাম বাৰু। বাকী খেলা বুলিহে জানো, কি খেলা হৈ আছে সেইটো গম নাপাওঁ। কি খেলা? ফুটবল ফুটবল মৌখোৱাত আচলতে গাঁৱৰ খেলা না বাহিৰৰ পৰা আহে? বাহিৰৰ পৰা আহে। বাহিৰৰ পৰা খেলিবলৈ আহে আৰু আহি আছো আৰু চাওকচোন ৰাস্তাটো কি ধুনীয়া। আৰু ইফালে দেখিছেনে গছডাল কেনেকৈ আছে হেলনীয়াভাৱে, তাত তলেৰে আমি আহিলো। কিন্তু মজা ৰাস্তা আৰু চাৰিওফালে কুঁৱলী পৰা নিচিনা হৈছে, তাৰ মানে ঠাণ্ডা আহিলে আৰু যিহেতু পূজাবোৰ আহি আছে তো ভাল লাগিছে। কিছুমান ঠাইত মানে খেলাই হওক পূজাই হওক মানে থিয়েটাৰে হওক চোৱাৰ যিটো হেঁপাহ আৰু যিটো জজ তো ইফালে বেছিকৈ আছে। এনেই এটা অনুমান কৰকচোন কিমান মানুহ হৈছে ইয়াত। আপোনালোকে চাব পাৰে গাড়ী চাইকেল চব পিনে দেখিছেনে, পিলপিলিয়ে হওক একেবাৰে গাড়ীয়ে হওক কিমান মানুহ আহিছে। এতিয়া হৈ গ'ল ৰাতি, এতিয়া যাই আছো পূজা চাবলৈ। তো যাই আছো ভিতৰে ভিতৰে অভয়াপুৰীলৈ, তো অভয়াপুৰীলৈ যাই আছো। আৰু এইখন দেখা পালো প্ৰথমখন পূজা, চাওকচোন যাই আছো অভয়াপুৰী। কিন্তু তাৰ আগতে বৰখলাত সোমাম। বৰখলাতো পূজা হৈ আছে, তাত এজনী ভণ্টি আছে মাইনা আছে, তো তাইক লগ ধৰিম। তাইৰ লগত চিনাকি আজি নহয়, যেতিয়া মই ফেচবুক খুলিছিলোঁ তেতিয়াৰ পৰাই দাদা ভণ্টিৰ মাজত কিবা এটা সম্বন্ধ গঢ় লৈ উঠিছে আৰু এতিয়াও আছে। তো অভয়াপুৰী আহি এইফালে লগ পালোঁ আমাৰ মইনা। ভিডিঅ' নবনোৱাৰ আগতেই মানে ফেচবুকতে লগ পোৱা। তো মাইনা কি খবৰ? ভাল। তো ভবা নাছিলোঁ লগ পাম বুলি, মোৰ আছোঁ আৰু। বাকী পূজাত কাপোৰ ল'লি নে নাই? লৈছোঁ। বাহ মজা লাগিছে। আৰু ইয়াৰ মইনাৰ লগত অলপমান ৰখি অলপ নাম চাই আছোঁ। এইখিনি কি বুলি কয় মইনা? বৰখলা বুলি। বৰখলা সৃজন গাম। আচলতে নতুনকৈ আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে। ইফালে নাম চলি আছে। তো এতিয়া ঘৰলৈ যাওঁ, বাই বাই। পিছলৈ লগ পাম নেকি আৰু আহিম ভিডিঅ' বনাবলৈ। এতিয়া বাই বাই। তো পূজাখন ভালে লাগিল, প্ৰথমবাৰ যিহেতু সোমালোঁ আৰু প্ৰথমবাৰ ইফালে আহিছোঁ। এইখন পূজা হৈ আছে সৃজন গ্ৰামত, আৰু সৃজন গ্ৰামৰ পৰা আমি যাই আছোঁ অভয়াপুৰীলৈ। অভয়াপুৰীলৈ গৈ আছোঁ, চাই থাকক আৰু এনেকৈ যাই আছোঁ আৰু। বাকী তেল যে ভৰালি কি ফুল কৰিলি নেকি? প্ৰায় ফুলে প্ৰায়। তো এতিয়া থাকক, আমি যাই আছোঁ ধুনীয়াকৈ গৈ আছোঁ। আৰু এইখন দেখিছেনে দ্বিতীয়খন পূজা পালোঁ। আহি 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 দেখা পালোঁ এইখনেই হ'ল অভয়াপুৰী টাউন। আৰু দেখিছেনে কি ভাল লাগিছে, ইমান ডাঙৰ টাউনখন। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ নহয়, এইফালে বা ভিৰ লাগিছে ৰ'ব। পূজা মেলা চাব ৰ'ব, তাৰ আগতে গেটখন চাওক। আৰু গেটখনৰ পৰা কিমান মানুহ হৈছে চাওকচোন, বাপ্পা ঐ ভিৰ, সোমাবই পৰা নাই একদম। আজিলৈকে মই দেখা পূজাই হওক বা মেলাই হওক এনেকুৱা মানুহৰ ভিৰ ক'তো মই দেখা নাই। বাপ্পা ঐ যিমান মানুহ আহিছে নহয়। তো আমিও আহিছোঁ, তো ভাল লাগিছে অসমৰ ভিতৰত এনেকুৱা এখন মেলালৈ আহি। বাপ্পা ঐ মানুহ চাওকহে। তো আহি পালোঁ অভয়াপুৰী। আৰু এইফালে দেখিছেনে অভয়াপুৰী দুৰ্গা পূজা চাবলৈ আহিছোঁ যিহেতু, তো ভাল লাগিছে। আৰু যিমান মানুহ নহয় একেবাৰে চবফালে মানুহ চাব ৰ'ব, পূজা চাব ৰ'ব। তাৰ আগতে এই চাওকচোন বোকাবোৰ, তো বোকা খচি খচি পূজা চাই আছোঁ, কেনে এটা। এইখনত উঠি পাইছেনে? তো ভালে লাগে দিয়কচোন। আৰু এইখনততো মই জীৱনত নুঠো, কোটি টকা দিলেও নুঠো, কাৰণ মোৰ বহুত ভয় লাগে দেই। তো পূজা চাবলৈ আহিছোঁ যদিও ইফালে দেখিছেনে ইমানবোৰ বোকা, আৰু বোকাৰ মাজতে ইমানবোৰ ৰাইজ সেৱা কৰিবলৈ আহিছে, ধুনীয়া পূজা চাবলৈ আহিছে। পোন প্ৰথমবাৰৰ বাবে অভয়াপুৰীলৈ আহিছোঁ, মানে মেলা চোৱাকৈ পূজা চোৱাকৈ আগতে অহা নাছিলোঁ। তো ভাল লাগিছে এইখন মণ্ডপত আহি বা পূজালৈ আহি। আৰু যিহেতু বৰষুণ পৰি আছে অলপ অলপকৈ, তো আগতেও বৰষুণ পৰিছিল, সেইকাৰণে বোকাবোৰ হৈছে নহয়, সেইকাৰণে অলপমান বেয়া লাগিছে আৰু। তো যিয়ে নহওক বোকা খচি খচি সকলোৱে পূজা চাই আছে। তো অসমৰ এখন বিখ্যাত মেলালৈ আহিছোঁ, আৰু মেলা মানে কি পূজা আৰু। তো সকলোকে আমন্ত্ৰণ জনালোঁ, সকলোকে আহিব, যিহেতু মই ফাৰ্ষ্ট টাইম আহিলোঁ। এইফালে চাব পাৰে চবফালে মানুহ। সোনকালে আহিলে কিজানি ভালকৈ দেখাব পাৰিলোঁ হয়, কিন্তু এতিয়া নোৱাৰোঁ। বাপ্পা ইমান মানুহ, যিয়ে নহওক ভাল লাগিছে কিন্তু। তো বাকী ইমান মানুহ দেখা নাছিলোঁ, কেনে লাগিল মানুহ দেখি? খুবেই ভাল লাগিল। খুবেই ভাল। আগতে আহিছিলে না? এই প্ৰথম আৰু ভিনি প্ৰথম আৰু দাদা প্ৰথম আহিছোঁ, ইমান মানুহ। তো চব প্ৰথম আৰু। তো চাহ খাই তামোল চামোল খাই ধুনীয়াকৈ যাব ওলাইছোঁ। আৰু এইটো হ'ল অভয়াপুৰীৰ মেইন টাউনৰ মাজেদি আমি গতি কৰি আছোঁ, মানে যাই আছোঁ। যিহেতু আছোঁ অভয়াপুৰীৰ টাউনখনো চালোঁ, আৰু অভয়াপুৰীৰ পূজাও চালোঁ, আৰু ইয়াৰ আশে পাশে যিমানবোৰ পূজা আছে সকলো চালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু যদি অভয়াপুৰী কোনোবাই চাই আছে তেনেহ'লে কমেণ্ট এটা দিবলৈ নাপাহৰিব দেই। তো এতিয়া যাওঁ বাৰু, পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ, বাই।